हेलो एंड वेलकम टू माय यूट्यूब चैनल नमस्कार आपन सकलोके मोर यूट्यूब चैनल पुनर्बार स्वागतम जनाइছো আজি মই ভাবিছো যে স্ট্रीट फूड चैलेंज এটা কৰিম তাকো মোৰ হাতত আছে দেখাইছো আহা মোৰ হাতত আছে 200 টকা তো মই 200 টকাত আজি নো কি খাব পাৰো তাকে উলাইছো মই এপিনে কল মই আৰু এপিনে ফুচকি মোৰ ভন্টি মানে আইখাচিয়া মই উলাইছো সো बोलक मोर लग भिडिओ चाई थकिब और जदि भिडिओ भल पाए लाइक कमेंट शेयर एंड चैनल सब्सक्राइब कर যাব जोन मोर नतुन व्यूअर्स ओ माय गाइस फाइनली आमी पाई गलोहि एखिने फाइनली पाई गलोहि तो देखाय आछो चाई थकिब भिडिओ ए बिने আছে मोमो एकले দিব मोमो प्लेट 130 নহয় জানো 30 তো ইয়া আহি গল मानुष लग रहा मत करो रहने दो बहुत बुरे लग रहे तो तो 200 टका बाद 30 रुपीस खालो এতিয়া চাও কি খাব পাৰো বলক কি বলা নাই করে আমি না কারণ বাকি তো গাইস মানে বহুত দাস লাগে মাঙ্গো কেন পুরো বলে বাহ বাবা এটো দে মু 10 টাকা গাইস পিজ্জা খালো মোমো খালো এটাও কি খাও চাই দাও এটা মু বল 40 रुपीस কাটা গল 20 ঠিক আছে ভেল মই এটা দিব জ্বলা নে দিব দে গাইস এখন খাওঁতে এখন পেট কিবা ফুল লাগিলে আৰু কেনেকৈ খাম আৰু 100 টকা আছে আৰু 150 টকা মান আছে খাবলৈ হাতটো কম কম দি খাইছো ৰাস্তাৰ পথে হাগিব নালাগিলে कौन है ये लोग कहाँ से आते हैं এটা লক 20 रुपीस তো গাইস ফুচকা খালো মোমো খালো ভেলপুৰি খালো ভেলমুৰি ভেলমুৰি খালো এতিয়া আৰু কি খাওঁ চাওঁ বা খাই আহিলো এতিয়া পাইছোহি ক'ত ইয়াতে কি পাই খাবলৈ 3 रुपीसৰ দিব এটা ধুনীয়াকৈ দিব অকণমান বনাই মেলি ঠিক আছে
এটা কি বনাই দিব আপুনি মোক বৰা পাও ওকে গাইছ এতিয়া মই খাম বৰা পাও থ্যাংক ইউ তো এতিয়া মই এইটো ট্ৰাই কৰি চাম কেনেকুৱা লাগে তো এইটো মই ট্ৰাই কৰি চাম এতিয়া কেনেকুৱা লাগে খাই খাব পাৰিম জানো উল্টিয়াই দিছা কিয় হয় দে ধুনীয়া লাগিছে খাই টেষ্টি আছে বস্তুটো জানো মিঠা মিঠা কি লাগিছে কি বুজি পোৱা নাই ভাল লাগিছে খাই ভাল লাগিছে आइए लीजिए आपका 30 रुपीज़ এটা 20 रुपीज़ থাকিলে অঁ কি কথা মই ভিডিঅ'টো অন নকৰাকৈ বকি আছোঁ গাইজ এতিয়া মোৰ জ্বলা লাগিছে কাৰণ মই জ্বলা নাখাওঁ এতিয়া এইটো খালোঁ এতিয়া আৰু আপোনাৰ কিমান টকা থাকিব মই স্ক্ৰীণত দি দিম কিমান টকা গ'ল ত' এতিয়া মই আইচক্ৰীম খাম কাৰণ মোৰ জ্বলা লাগিছে মই একদম জ্বলা খাব নোৱাৰোঁ তেতিয়া বলক চাই দিয়ক মোৰ লগত ভিডিঅ'টো কিমান ৰুপিছৰ 10 ৰুপিছৰ ত' গাইজ এইটো মই আইচক্ৰীমটো খাওঁ আৰু লগ পাই আইচক্ৰীমটো খাই লওক 10 ৰুপিছ গাইজ আইচক্ৰীমটো খাই পেলাই অকণমান জ্বলাটো কমিছে এইপিনে বাইদেউ খাই আছে ত' আৰু কি খাব পাৰোঁ চাই থাকক আমি খাম এতিয়া গাইজ এতিয়া খাম ঘুগুনি দাদা ঘুগুনি কিমানকৈ প্লেট 20 টকা দিয়কচোন এক প্লেট কেনেকুৱা টেষ্টটো 20 ৰুপিছ 20 ৰুপিছৰ হেৰি ভাল আছে লগতে ফ্ৰী পকৰীও ফ্ৰী দিছে আপোনালোকে আহিলে ইয়াত খাব পাৰে কেনেকুৱা লাগিছে কিন্তু পেটলৈ মোৰ যোৱাই নাই ইমানে খাইছোঁ হাতা লাগব খাও খাবি নেকি এতিয়া আমাৰ এইখিনি জেগা আলবিদা দিছোঁ বাই বাই আমি এতিয়া গৈ আছোঁ নেহৰু পালি কুঁহিয়াৰ ৰস সেইটো কৈছে কি 20 ৰুপিছ এক গ্লাছ এইটো বস্তু নোখোৱা মই কমচে কম 3 বছৰ 4 বছৰমান হৈ গ'ল আজি মানে মই টেষ্টেই পাহৰি গ'লোঁ আৰু কুঁহিয়াৰো বহুত দিন খোৱা নাই ত' খাম খাই পেলাই আপোনালোকক ৰিভিউটো দি আছোঁ বহুত টেষ্টি লাগিছে গাইজ বহুত টেষ্টি তুমি খোৱা चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह बहुत टेस्टी লাগিছে কিন্তু মই এইটো খাই দিয়াৰ পিছত পেটটো ফুলি গ'ল আৰু ফুলি গ'ল পানী খাই দি পানী খোৱা নিচিনা হৈ গ'ল ন পুৰা পেটটো ফুলি গৈছে তো গাইছ আমি এতিয়া খাম
মিছল জাল একদম কমাই দিব একদম কমাই এই ব্লেক কালাৰ যে এইটো দেখিছে মছলাটো এইটো দিব খালি এতিয়া মই খাম মিছল এয়া চাওক গাইজ ইয়াতে ভাত খাব নোৱাৰিম খালোঁ মিছল খাই হৈ গ'ল এতিয়া মই খাম এতিয়া খাই আছোঁ মই খাম এতিয়া এইবোৰ কিমান ৰুপিজ 10 দিয়ক না এটা দিলোঁ মই এতিয়া খাম কটন কেণ্ডি গাইছ ইমানগাল খাইছোঁ এতিয়া মোৰ ওচৰত 40 টকা আছে আৰু এইটো মই খাবলৈ পৰা নাই মই খোলাই নাই এতিয়া মই খাম আৰু 40 টকা দি কি পাওঁ খাম কিবা কিবি হৈ গ'লচোন তুমি টেপা মাৰি দিলা আৰু টেপা মাৰি দিছোঁ মই এতিয়া ওপৰৰ পৰাই খাম জিভাখন চাওঁ অকণ খাই দিম হ'ব কাঁচা পুখুৰী মানুহে চাই আছে গাইছ মোক মানুহ ভাই জিভাখন নাই হোৱা এতিয়া হৈছে মোৰ জিভাখন মানে গাইছ দগধা মই গাহৰি জিভা পালোঁ নেকি এওঁৰে ভাবিছে এইজন মানুহে চাই আছে মানে হা ভাবিছে এই মানুহজনে মোৰ ব্ৰেইনটো গ'ল আৰু আমি দুজনী খোজকাঢ়ি গৈ আছোঁ কি পাওঁ আৰু আমি খাবলগীয়া ৰাস্তাত খোজকাঢ়ি আহিলোঁ আপুনি ইয়াতে আহিছোঁ ইয়াত দেখিছোঁ কি 30 ৰুপিজত প্লেট 30 ৰুপিজ হাফ ত' মোৰ ওচৰত আছে মাত্ৰ 40 ৰুপিজ বাকী 40 ৰুপিজৰ পৰা এতিয়া মই 30 ৰুপিজ চাও এটা খাম 30 ৰুপিজৰ খাই থাকক হাফ কাৰণ মোৰ পেটত নধৰে তথাপিতো মই ট্ৰাই কৰিছোঁ আৰু অলপমান খাবলৈ গাইছ আপোনালোকে মোৰ ৰাক্ষস বুলি নাভাবিব কিন্তু মই আজিহে খাইছোঁ তেনেকৈ আগতে নাখাওঁ কেনেকুৱা গৰম সেইখিনি খোৱাৰ পাছত এতিয়া মই যাম আৰু 10 টকা এটা আছে মোৰ ওচৰত 10 টকাত কি পাম আৰু 10 টকা এটা আছে চ' 10 টকাত কি পাওঁ চাওঁ ব'লক এইবোৰ কিমানকৈ গোমধান 10 টকা নহয় একো নহয় আজি 10 টকা দিব নোৱাৰোঁ 10 টকা দিব দিয়ক আজি 10 টকা নোৱাৰিম মানে গৈ পেলাই আনিছোঁ দিবনে হ'বনে হ'ব অঁ ঠিক আছে দেই অঁ দিয়ক এটা মানে আজি মাকৰটো লোকেল মাকৰ হয় গৈ পেলাই আনিছোঁ অঁ ঠিক আছে দিয়ক এই দোকান গাইছ 10 টকাত নিদিয়ে তথাপিতো মই কামুৰি 10 টকাত লৈছোঁ ত' এইটো খালে আৰু মোৰ ভিডিঅ' শেষ বহুত গৰম হ'বই পৰা নাই হাতেৰে মই লৈ খাম বহুত গৰম নে ফাটিছে ফাটিব এতিয়া গাইছ পেলিতে বেয়া পাবৰ কাৰণে হ'ল আন্ধাৰ ৰাতি হৈ গৈছে মই খাওঁতে ৰাতিয়ে হৈ গ'ল এতিয়া মই এইটো খাম আগৰ পৰা বহুত গৰম আচলতে টেষ্টটো কেনেকুৱা আৰু গুমধানৰ টেষ্ট গুমধান ভাল লাগিছে ঘৰতহে গম পাম গালিত গৈ পেলাই অৱস্থাটো কি হয় আৰু জেগা আছে
সামৰণি মাৰিছোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আজিলৈ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই